জান বাতে দি অকলে যাব ও রাজু দেখো না অ কি খবৰ বেয়া নহয় আৰু ক'ত যোৱা নাই এনে অলপ ফুৰি কি কৰি আছে নাই এনে ঘৰতে আছো তুমি ক'ত আছা এতিয়া মই কাজিয়া নামতো এটা কথা সুধো বেয়া নাপাবা আৰু নাই আৰু তহঁতে গাঁৱৰে ল'ৰা আৰু কি বেয়া পাম নেহাৰ খবৰ কি বেয়া নহয় বহুত দিন লগ পোৱা নাই ভালে আছে ফোন কৰি আছো অহাকালি তাই দেখোন বহুত প্ৰেছাৰ দিলে মানে লগ কৰিব বোলে মানে ইমাৰ্জেঞ্চি মাতিলে কিবা বোলে ইম্পৰ্টেণ্ট কথা আছে চাই লওঁ আৰু কি কয় এই দুমাহ লগ পোৱাই নাই ক'ত লগ কৰিবি ভাবিছোঁ আৰু ক'ত লগ কৰিম ইয়াতে ক'ৰবাত লগ কৰিব লাগিব আৰু তোমালোকেতো জানাই যে তাই মানে কি বেলেগ জাতিৰ ছোৱালী মই বেলেগ জাতিৰ ল'ৰা আৰু আজিকালি মানে কি গোটেইখিনি গমেই পাইছে চবে প্ৰায় সৰু ডাঙৰ চবে গম পোৱা হৈ গৈছে দৰে কথা আৰু ইয়াতে ক'ৰবাত লগ কৰিব লাগিব তোমালোকে হেল্প কৰিলে বেছি ভাল হ'ব আৰু অলপ হেল্প কৰিবা ৰাজু তই কিন্তু ভাগ্যৰ বলত সেনেকুৱা ছোৱালী এটা পাইছা সেইটো ময়ো জানো কিন্তু তাই কাৰণে তই জীৱনো দিব পাৰা তাই ছোৱালীটো বহুত ভাল কিন্তু বহুত খং অলপ কথাতে মানে কি এনেকুৱা খং কৰে ন কেতিয়াবা ভয় খাই যাওঁ না সেইটোতো থাকিবই না সেইটোতো থাকিবই প্ৰেমত সেইটো থাকে কাজিয়া হাই কাজিয়া সেইটো থাকিবই একদম উপায় নাই চাওঁ আৰু তাই কি ইম্পৰ্টেণ্ট কথা কয় অহাকালি লগ কৰিব বোলে দে ঠিক আছে ঠিক আছে ঠিক আছে লগ পাম ন ঠিক আছে হেল্প কৰিবি ra 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 re 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 ra 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 re 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 কোৱা কিয় মাতিছিলা তোমাৰ লগত মোৰ বহুত ইম্পৰ্টেণ্ট কথা আছে কোৱা আগতে তুমি মোৰ শপত খোৱা তুমি পাগল হৈছে নেকি কোৱা আগতে শপত খোৱা নাখাও কোৱা নাই শপত খাব লাগে ঠিক আছে তোমাৰ শপত কোৱা আমাৰ আৰু এই সম্পৰ্কটো ৰাখিব নোৱাৰিম কি কৈছা এইবোৰ ধেমালি নকৰিবা কিন্তু ধেমালি কৰা নাই মানে আমাৰ ঘৰত বহুত প্ৰব্লেম গতিকে তুমি প্ৰব্লেম আজি কিয় চিন্তা কৰিছা আজি প্ৰব্লেমৰ কথা তুমি কিয় কৈছা আজিয়েতো চিন্তা কৰিব লাগিব কাৰণ আমাৰ জাতি বেলেগ তুমি মুছলিম মই হিন্দু গতিকে আমাৰ কোনো দিন চোৱা আমাৰ প্ৰেমত কোনো জাতি নাছিল আৰু তুমি যেতিয়া ভাল পাইছিলা তুমি গম পাইছিলা তুমি বুজা হৈছিলা তেতিয়া কি তোমাৰ মনত নাছিল তেতিয়া তুমি গম পোৱা নাছিলা নেকি আমাৰ জাতি বেলেগ বুলি আজি তুমি হঠাৎ যে কৈছা তুমি পাগল হৈছা নেকি আজি তোমাৰ লগত এদিন দুদিন থকা নাই আজি 10টা বছৰ তোমাৰ লগত আছো আৰু কেনেকৈ আছো সেইটো তুমিও জানা তাৰ পিছতো তোমাৰ অলপ বেয়া লগা নাই তেনেকৈ ক'ব নাই আমাৰ মানে ঘৰত মা দেউতাই প্লিজ মই ৰিকুৱেষ্ট কৰিছো সেইটো মুখত নানিবা আৰু সেইটো শব্দ তুমি নানিবা মই নোৱাৰো তোমাক এৰি থাকিব তুমি নুবুজা কিয় মই এতিয়া আৰু আগলৈ যাব নোৱাৰো বহুত প্ৰব্লেম ঘৰত আমাৰ পাগল হৈছা নেকি কোনেও মানি নলয় গম পাইছা কোনেও মানি নলয় যে কি কৰিম বুলি ভাবিছা তুমি কোৱা কি কৰিবা নাই মই থাকিম এনেকৈ যেনেকৈ মন যায় তেনেকৈ থাকিম আৰু মই কেনেকৈ থাকিম মই পাৰিম তোমাৰ অবিহনে জীয়াই থাকিব মইতো নোৱাৰো কিন্তু তথাপি কিবা এটা মানে ভাবি কৰিছো তুমি বাস মোক বাদ দিয়া ইমান যদি পচিবল হলে হয় সেইটো বস্তু তেনেহলে ইমান কান্দিব লগা নহল হয় আজি কি মোৰ ভাল পোৱাই মোৰ কাৰণে অভিশাপ হৈ পৰিব নেকি
নহয় তুমি কিন্তু মোৰ please, কথাটো তুমি অলপ ভাবিছোৱা বুজিব তুমি চেষ্টা কৰা, ভাবিছোৱা please। মোৰ কথা মই এনেকৈ থাকিব মই নোৱাৰো নোৱাৰো তোমাৰ গাড়ী ময়ো থাকিব নোৱাৰো তো ময়ো নোৱাৰো Just মই নোৱাৰো নোৱাৰো। ময়ো। তুমি বুজিছোৱা এইটো সম্ভৱে নহয় পচিবল নহয় যিটো পচিবল নহয় তুমি কৈ থাকিলে কেনেকে হ'ব মই নোৱাৰো ময়ো নোৱাৰো মই তোমাৰ গাড়ী থাকিব নোৱাৰো তুমি প্লিজ অলপ চেষ্টা কৰা বুজিব কেনেকে থাকিম তুমি কোৱা এইটো পচিবল নহয় মোৰ কাৰণে তুমি বাছ মোক বুজিছোৱা মোৰ ঘৰখনে বা সমাজখনে মানি নলয় আমাৰ ৰিলেশ্যনটো গম পাইছা কাৰণ আমাৰ জাতি বেলেগ গতিকে তুমি মোক আৰু কষ্ট নিদিবা তুমি এৰি যোৱা মোক মই নোৱাৰো মই তোমাৰ ঘড়ী তুমি প্লিজ কান্দিলে কি হ'ব কান্দিলেতো একো নহয় কিন্তু তুমি প্লিজ তেনেকুৱা নকৰিবা উঠা প্লিজ উঠা তুমি উঠা প্লিজ মই নোৱাৰো তুমি উঠা না প্লিজ নোৱাৰো মই তোমাৰ গাড়ী থাকিব ময়ো নোৱাৰো কিন্তু কি কৰিম কেনেকে থাকিম পাৰিম সহ্য কৰিব তুমি আন কাৰোবাৰ বুকুৰ মাজত শুই থাকিবা কেনেকে থাকিম মই নোৱাৰো মইতো নোৱাৰো জীয়াই মৰি যাম কেতিয়াও সহ্য কৰিব নোৱাৰো মই তুমি মোক আৰু কষ্ট নিদিবা মই বহুত কষ্ট পাই আছো গম পাইছা বহুত কষ্ট পাই আছো তুমি উঠা তেনেকুৱা নকৰিবা না মই নোৱাৰো তোমাৰ গাড়ী থাকিব তুমি বুজা আমি ইমান দিন কেনেকে থাকিলো তুমি কোৱা তাৰ পিছতো জানো পাহাৰটো সম্ভৱ মই নোৱাৰো জানো কিন্তু এতিয়া আৰু নহয় এতিয়া আমি থাকিব নোৱাৰো মই নোৱাৰো কেনেকে মুছি পেলাম এই তোমাৰ নাম বুকত লিখা নামটো পাৰিম মুছিব কোনোবা দিনা নোৱাৰা কোনে সহ্য কৰিব পাৰিব নিজৰ ভাল পোৱাজন যদি আনৰ লগত থাকে এয়া পচিবল নহয় এতিয়া আৰু বেলেগ মোৰ উপায় কাৰণে নাই পচিবল নহয় এতিয়া আৰু বেলেগ উপায় নাই বাছ তুমি যাব লাগিব মোৰ পৰা বহুত দূৰত গুচি যোৱা মই তোমাক বহুত সুখত ৰাখিম গম পাইছো তুমি কোনোদিন গালি নেদাও তোমাক মই কাৰো লগতে নাই মই নোৱাৰো তোমাক মই দেখুৱাই দিম ন গোটেই জীৱন মই এনেকৈ থাকিম মই নোৱাৰো তুমি এদিন দেখা পাবা তোমাক বহুত মৰম কৰিম গম পাইছো বহুত মৰম কৰিম তোমাক গম পাইছো তুমি নাযাবা মোক এৰি প্লিজ তুমি নাযাবা না এতিয়া আৰু কান্দি লাভ নাই তুমি নাযাবা প্লিজ তুমি মোৰ পৰা বহুত দূৰত গুচি যোৱা বাছ দূৰত গুচি যোৱা মই কেনেকে জীয়াই থাকিম তুমি বুজা প্লিজ না তুমি বুজা না তুমি নাযাবা কিয় এতিয়া বেলেগক পাইছা নাই মই কাকো পোৱা নাই কিহৰ কাৰণে যাব মই ওলাইছা কাকো ভাল পাব নোৱাৰো তুমি যদি কৈছা যে তোমাৰ জাতি বেলেগ মই সেই জাতি চেঞ্জ কৰাৰ কাৰণে সাজু আছো তুমি এবাৰ কোৱা মোক কেৱল তুমি মোৰ হোৱা তুমি একো কৰিব নালাগে আমাৰ ঘৰখনৰ কথা চোৱা নোৱাৰো মই নোৱাৰো ইমান বছৰ একেলগে থকাৰ পিছত আৰু তোমাক পাহৰি যাম তুমি পাৰিবা মোক পাহৰিব মইতো নোৱাৰো ঠিক আছে যোৱা কিন্তু এটা কথা মনত ৰাখিবা হয়তো এই দিনটোৱে মোৰ কাৰণে শেষ দিন হ'ব তেনেকৈ নকবা প্লিজ নকবা উপায় নাই ভালকৈ থাকিবা উপায় নাই আৰু নোৱাৰো মই এতিয়া যাওঁ নোৱাৰো মই জানো মই তোমাক কিমান ভাল পাইছিলো আৰু কেনেকে পাইছিলো কোনে নাজানে আমাৰ কথা সকলোৱে জানে তুমি ভাল পোৱা না এইখিনি মোৰ কাৰণে কৰা বাছ তুমি মোৰ পৰা দূৰত যোৱা তোমাক ভাল পাওঁ সেইকাৰণে নিজৰ জীৱন ত্যাগ কৰিবলৈ সাজু আছো আৰু এয়া মোৰ শেষ সিদ্ধান্ত হয়তো মই আগৰ ফালে আৰু যাব নোৱাৰিম মোৰ ৰাস্তা হয়তো ইমানতে শেষ ঠিক আছে তুমি যোৱা আৰু এটা কথা মনত ৰাখিবা মোৰ ভাল পোৱাৰ প্ৰমাণ মই তোমাক দিম আৰু কেনেকে দিম সেইটো তুমি জানিবা मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के हेलो কি কৰি আছা
তুমি আৰু মোক কিয় ফোন কৰিছা? কিয় কি হ'ল? তোমাক ফোন কৰিব মানা কৰিছিলো নে মই? ইমান খং কিয় কৰি আছা? তোমাক ফোন নকৰাকৈ ফোন থাকিব কৰিছা? নোৱাৰো ন। মইতো তোমাক কৈ দিছোৱে না। তোমাক ফোন নকৰাকৈ থাকিব নোৱাৰো ন। তুমি ফোন নকৰিবা আৰু। তুমি পাগল হৈছা নেকি? তুমি আমাৰ মাজত আৰু একো সম্পৰ্ক নাই। তুমি জানা না মই তোমাক এৰি থাকিব নোৱাৰো। নাই, আমাৰ মাজত আৰু একো সম্পৰ্ক নাই। প্লিজ না। তুমি আৰু একো কথা নকবা। মই ৰাখো ফোন। প্লিজ ফোন নাকাটিবা। মই ৰাখো ফোন। মই জীয়াই থাকিব নোৱাৰিম না। একো কথা নাই, একো কথা নাই। মই জীয়াই থাকিব নোৱাৰিম। যি প্লিজ কৰা ফোন কৰা তুমি। নাকাটিবা। তুমি ফোন যি নাকাটিবা। কৰা কৰা। প্লিজ ফোন নাকাটিবা। तड़प तड़प के इस दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए, हाँ लुट गए, तो लुट गए हम तेरी मोहब्बत में। तड़प तड़प के इस दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए, हाँ लुट गए, तो लुट गए हम तेरी मोहब्बत में। तड़प तड़प के इस दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए, हाँ लुट गए, तो लुट गए हम तेरी मोहब्बत में। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কিবা ভুল হলে কমেন্ট বক্সত জনাব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বাটনটো লাহেকৈ দবাই দিব। আমি এই ভিডিঅ'টো এই কাৰণে বনাইছো যে প্ৰেমত কোনো জাতি নাই, প্ৰেমত কোনো ধৰ্ম নাই। আৰু তাৰোপৰি আমাৰ সমাজখনত যি চলি আছে যে প্ৰেমত পৰি কোনোবাই হাত কাটে, কোনোবাই কিবা মানে কি খায় বা ধৰি লওক ফাঁচি দিয়ে, কিবা দিয়ে, সেইটো হ'ব নালাগে আমাৰ মাজত। কাৰণ সেইখিনি কৰাৰ আগত নিজৰ মা দেউতাৰ, নিজৰ সমাজখনৰ, নিজৰ ঘৰখনৰ কথা ভাবক আৰু এনেকুৱা কাম কৰিব নালাগে। আৰু যাতে কোনো ধৰণৰ মানে কি ড্ৰিংকছ নকৰে বা কোনো বেয়া পথত নাযায়, বেয়া ৰাস্তাত নাযায়। আমি আমাৰ এই চেনেলটোৰ যোগেদি আমি এটা কিবা দিব বিচাৰিছো এই সমাজখনত। যদি তাৰ কাৰণে কিবা ভুল হৈছে নিশ্চয় কমেন্ট বক্সত জনাব। সুন্দৰ জীৱনটো ধ্বংস কৰিব নালাগে। থেংকছ ফৰ ৱাটছিং।